সকলো ৰাইজলৈ মাঘ বিহুৰ ওলগ জনাইছোঁ আৰু লগতে নৱবৰ্ষৰ শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া আমি যাবলৈ সাজু হৈছোঁ ঢিঙত মামাহঁতৰ ঘৰত। এইফালে ভিনদেউ গাড়ী উলিয়াইছে, তাৰপিছত এইফালে ধুনুমা দেহীমা মোজা পিন্ধি আছে। ধুনু মাইনত ক'ত যাবা? ক'ত যাবা? আৰু এয়া মায়ে বান্ধি লৈছে চুঙা পিঠা, বৰা চাউল আৰু জহা চাউল। আৰু সকলোৱে 10:30মান বজাত যাত্ৰা আৰম্ভ কৰিলোঁ ঢিং অভিমুখে। ভোৰাগাঁও লাহৰীঘাট তেনেদৰে মৰিয়াবাৰী হৈ ঢিং ওলামগৈ আৰু এয়া আমাৰ ঢিং অভিমুখে যাত্ৰা। প্ৰায় 1 ঘণ্টামান লাগি গ'ল আমি ঢিং পালোগে আৰু মামাহঁতৰ ঘৰৰ মুকলি ঠাইৰ পথাৰখনতে প্ৰীতিভোজৰ আয়োজন কৰিছে। সকলোকে এবাৰ মাত লগাই যাওঁ বুলি ইয়াতে নামিলো। চবকে বাবা উঠাই দিছো, মাহী মামী দিবে আজি চবকে দেখিছো, মাহী চব মামী আজি চবকে লগ পাইছো আৰু ইয়াতে সকলোকে মাত বল লগাই মামাহঁতৰ ঘৰলৈ গ'লো। মামাহঁতৰ ঘৰতে জেঠাই আৰু গোপাত দা আহি পাইছিলেহি ইতিমধ্যে। মুখখন মেলি দিছে। এয়া চাহ বনাইছে দেই। লাল চাহ খাবি নে গাখীৰ চাহ খাবি? লাল চাহ। জানো কি হ'লে খাই, কি খাই যিটো ভাল পাবলৈ যি দিয়ে তাকে খাওঁ। আৰু এয়া হৈছে সোণমামা জেঠাই। কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আজি চবকে লগ পাইছো, পাম ন? সেইকাৰণেতো আহিছো। মামী ডাঙৰ মামী সকলোকে ওয়েলকাম জনাইছো আমাৰ গৃহত আহি। আমাৰ বাইদেউ, আমাৰ ভাগিন, আমাৰ সপৰিয়ালে আৰু এয়া হৈছে আমাৰ সৰু মামা ধন মামা আৰু আমাৰ খানা ভাগলৈকো সকলোকে নিমন্ত্ৰণ আৰু এয়া হৈছে মামী আৰু মামাহঁতৰ ঘৰত চাহ পিঠা খাই লৈ আকৌ পথাৰত হোৱা প্ৰীতিভোজলৈ বুলি আকৌ খোজ ল'লোঁ। আৰু ইতিমধ্যে এয়া পুৰি চব্জি বনাই থকা হৈছে আৰু প্ৰায় হৈছেগৈ আৰু মাছ, ইফালে মাছ মাংস হ'লেই। এনেদৰে আচলতে ভবা নাছিলোঁ সকলোকে দেখা পাম বুলি। মামাহঁতে কৰা এই আয়োজন সঁচাকৈ ভাল লাগিল। এনেদৰেই যাতে সকলো মিলিজুলি থাকে। আৰু আজি এয়া 1 মাঘৰ দিনা প্ৰীতিভোজৰ যি আয়োজন, মামাহঁতৰ বংশ পৰিয়ালৰ এক সম্প্ৰীতি মিলা প্ৰীতি, সেয়া একক হৈ থকাৰ এক অপূৰ্ব নিদৰ্শন। এইটো প্ৰথম পৰ্ব চলিছে পুৰি ভাজি। প্ৰথম প্ৰসাদ। দ্বিতীয় হ'ল চাহ আৰু পিঠা হ'ল। এতিয়া লাড়ু পিঠা হ'ল। এতিয়া থাৰ্ড আমাৰ পৰিৱেশন হ'ব পুৰি আৰু চব্জি। ইয়াৰ পিছতে 2বিধ মাংস আছে, এবিধ মাছ আছে, দালি আছে আৰু চব্জি আছে, চালাড আছে। বহুত মানে অগণন আজি খাই ভকতে মানে বলে নোৱাৰিব। পৰিয়ালৰ সকলোবিলাক আহিছে, আমি মানে যথেষ্ট হৈছোঁ, বহুত ভাল। আজি আমাৰ গোটেই পৰিয়ালৰ হৈছোঁ, মানুহখিনি দেখি ভাল লাগিছে। বেছি কম আমাৰ বংশী নাম লগোৱা পৰিয়ালৰ সমূহ মানে পৰিয়ালবৰ্গ, জী জোঁৱাই পুৰি নাতি সকলোকে আজি দেখিবলৈ পাই মোৰ আজি সৌভাগ্য বুলি ভাবিছোঁ। তাৰপিছত আমাৰ এই গোটেই বংশ পৰিয়ালে আজি যিটো অনুষ্ঠান পাতিছে
এই অনুষ্ঠানত মই বহুত সৌভাগ্য বুলি ভাবিছোঁ। সম্পাদক সেইসকল প্ৰতিশ্ৰুতি আৰু গোটেইখিনিকে মই আশীৰ্বাদ কৃষ্ণ সকলোকে আজি আমাৰ এই বংশী বায়ন পৰিয়ালৰ যিটো খানা ইয়াতে প্ৰীতিভোজৰ আয়োজন কৰিছে সেই তালৈকে সকলোকে উষ্ম আদৰণি জনাইছোঁ। কৰিব নিজ বুলি সন্তুষ্ট হ'ব। কৃষ্ণ কৃষ্ণ অপৰাধ বিনাশনৰ তজু নাম নাৰায়ণ সেনাপতিগণ পৃথিৱীৰ মাজে যতেক সুন্দৰী আছ ভাল ভাল দেখি আৰু প্ৰীতিভোজ বুলি ক'লে নাচ বাগটো আছেই আৰু সকলোৱে এনেকৈ মিলি জুলি নাচি বাগি এনেদৰে ফূৰ্তি কৰিলে। আৰু ইয়াৰ মাজতে মামীহঁতে ইয়াৰ বেঙেনা পিটিকা কৰিছে আৰু মামীহঁতে চালাড বনাই আছে আৰু এইপিনে সোণ মামা আৰু প্ৰাণমণি মামায়ে মাংস বাতি তৈয়াৰ কৰি আছে। ইতিমধ্যে ভাত দিবলৈ প্ৰায় সাজু হৈছেই। আৰু খোৱাৰ মাজতেই পৰিচয় পৰ্বও হৈ আছে, কাৰণ ইতিমধ্যে ইটো প্ৰজন্মই সিটো প্ৰজন্মক চিনি নোপোৱাৰ দৰে হৈছে, সেইদৰে চিনাকি হৈ আছে। আৰু এইফালে সেৱা জনাই খাবলৈ আৰম্ভ কৰিব দিছে ইতিমধ্যে। ধৰ্মকান্ত বৰা, ধৰ্মকান্ত গায়ন, ধৰ্মকান্ত বায়ন নাম লগোৱা বুলি সম্বোধন কৰে ৰাইজসকলে। খোৱাৰ মাজতে এনেদৰে পৰিচয় পৰ্ব আৰু খাই শেষ হোৱাৰ পিছতো এয়া মামাই চিনাকি কৰি দি আছে এফালৰ পৰা। অন্তি মৰমী বৰা, তেওঁৰ হাজবেণ্ড আছে। আমাৰ মুনীন্দ্ৰ বৰা, সেয়া তেওঁৰ ল'ৰা আছে কোচত। তাৰপিছত আমাৰ জুনুমণিৰ ছোৱালী আছে। আমাৰ মাইনা কি আছিলে, নয়না আছে আমাৰ। আৰু কোন থাকিল ইয়াত? তেখেতৰ পৰিবাৰ আছে, শিক্ষয়িত্ৰী মনোৰমা, মানে বন্তিবৌ। আমি উদীপ্তকো মাতিছোঁ, ওচৰতে যদি আছে। উদীপ্ত আছে। মোৰে পাল পৰিলে নেকি, মই বিপুল বৰা চবেই চিনি পায় আৰু মোক আগতে কনফাৰে মোক মানে গেৰেজাই বুলি মাতিছিল। গেৰেজাই গামোচাখন লৈ আহোঁ এনেকৈ কয়। তাৰপিছতে আমাৰ পৰিবাৰ আছে, বড়ো হাজৰিকা শিক্ষয়িত্ৰী, তাৰপিছতে ডাঙৰ ল'ৰা আছে দেৱাশিষ, মেডিকেল পঢ়ি আছে। সেইজন আমাৰ ভাৰ্গৱ আছেনে নাই? ভাৰ্গৱ পুতি লোন ধুনীয়া সৰু পুত্ৰ, তেওঁ এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব। একদম তাই আহিছে আৰু মাজগাঁৱৰ পৰা একেবাৰে মানে আহিল গোটেইকেইটা। পৰিবাৰ আছে আমাৰ বাবুলে এতিয়া বৰ্তমান শিক্ষকতা কৰি আছে। তাৰপিছত আমাৰ এই ৰাণু নহয়, ঘৰত মাতা নামটো বিনীতা, কৈ থাকিলে নাম পাম। আৰু আমাৰ প্ৰফুল্লৰ নিপা বৰা কৰি গ'ল, পৰিবাৰ তাত আছে। তাৰপিছত অঞ্জনা বৰা আৰু আমাৰ পুষ্পেন্দ্ৰ শইকীয়া মিষ্টাৰ, তেওঁ প্ৰথম প্ৰতিস্পতিমৰ পৰিবাৰ সেয়া আছে। আমাৰ কপি ক'লে গ'ল মাছমণি বাইদেউ। তাৰপিছত কপিৰ ল'ৰা আছে, নামটো ই নিজে হেনো ক'বলৈ বিচাৰি আছে, নামটো কওঁ। নমস্কাৰ, মোৰ নাম অনিত বৰা। অম্লানজ্যোতি বৰাৰ পৰিবাৰ আছে। প্ৰাৰ্থনা, আমাৰ মাছমণি বাইদেউ প্ৰাৰ্থনা ভাৰতীয় ইয়াৰ মাজতে আমি অহাবাৰ প্ৰীতিভোজনৰ কিবা এটা ডাঠকে মানে আগবঢ়াব লাগিব। তেওঁলোকৰ কন্যা ঋষিকা ৰিয়া। ধন্যবাদ সকলোলৈকে। বাপুতি সাহোন ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা আগবঢ়াইছোঁ। আৰু লগত আমাৰ গেৰুৱাৰ পৰা অহা
আমাৰ মাইনাবাকে ধৰি ধুনু আৰু তেখেত এই আমাৰ পিতৃভোজৰ বিত্তমন্ত্ৰী আৰু এই অভাজনৰ হাতৰ লাখুটি আৰু হিয়াৰ আমঠু ৰূপা হাজৰিকা ৰূপা হাজৰিকা আৰু পিছৰ ভাগত আমি পুণ্যৰ ভাগটো পালো, দানৰ ভাগটো বিচাৰিছিলো, কিন্তু ভগৱানে পুণ্যই দিলে, দান নিদিলে, আমাক পুণ্যই দিলে। আকাশলৈ চাই চাই ৰদৈ ভাউলি ও ভোজা কুচিনি হাকেৰে ইউচি ৰং মন আনিবৰ হ'ল নীলাসমা গাবা আমি যে পৰিয়াল একেলগে গোট খাইছো আমি পিছফালে আছে পাৰ্টিখন, পিছফালে পাৰ্টিখন আছে বন্ধ কৰি দিওঁ হৈ গ'ল আৰু এয়া ফটো সেশন লাষ্ট এতিয়া মানে শেষৰ প্ৰগ্ৰেমটো আৰু এয়া সকলোকে একত্ৰিত কৰি এখন ফটো বংশ পৰিয়ালৰ গোটেইবোৰ, কিছুমানে এজন দুজন অহা নাই, তথাপিও বহুখিনি লগ হ'ল আজি, বৰ ভাল লাগিল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পিছত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিব আৰু আজিলৈ আহিছোঁ। বাই বাই, ধন্যবাদ।